হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈছোঁ। সেইটো হৈছে কলডিলৰ সৈতে মুৰ্গীৰ মাংস। কেনেকৈনো বনাওঁ চাওঁ আহকচোন। এয়া মই ল'লোঁ কলডিল। এইটো হ'ল ভীমকলৰ কলডিল, বহুত সোৱাদ হয়। জাহাজী কল বা অন্য কিবা ল'লে হয়তো তিতকি লাগে অলপ, গতিকে এয়া কলডিল ল'লোঁ। কলডিল লৈ ধুইছোঁ ভালদৰে, দেখিছে। আগৰ সন্মুখৰখিনি এৰাই ল'লোঁ, দাঁতখিনি। তাৰপিছত এইখিনি ভালকৈ ধুইছোঁ, এনেকৈ কাটি ল'লোঁ। তাৰপিছত এয়া কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন পাতি তাতে দিলোঁ মই তেলটো গৰম হ'বলৈ দিলোঁ। তাৰপিছত তাত দিলোঁ মই পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ। ভাজি লৈ তাত দিলোঁ মই তেজপাতখিনি আগত দিব লাগিছিলে, কিন্তু পিছত দিলোঁ, একো নাই বাৰু। তাৰপিছত আদা নহৰুৰ পেষ্ট দিলোঁ। আদা নহৰুৰ পেষ্ট দি ইফালে আকৌ মই চিকেনখিনি ভালকৈ ধুই ল'লোঁ। ধুই লৈ এয়া মই আদা নহৰু পেষ্ট দিয়াৰ পিছত ভালকৈ আদা নহৰু পেষ্টখিনি ভাজি লৈ তাত মই দিলোঁ চিকেনখিনি। কলডিল, পাৰ মাংস খুব ভাল লাগে বনাই আৰু খায়ো ভাল লাগে। তেনেকৈ চিকেনৰ লগতো খুব ভাল লাগিল। তাৰপিছত মই তাত দিলোঁ নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি বা আপোনালোকে জালুকৰ গুড়িও দিব পাৰে। মই সেইকেইটা দিয়া নাই, কাৰণ মোৰ ছোৱালী আছে, বেছি জ্বলা খাব নোৱাৰে তাইও। তাৰপিছত মই আলু দিলোঁ। আলু দি ভালকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এয়া কলডিলখিনি যোনখিনি মই কাটি লৈছিলোঁ সেইখিনি দি দিলোঁ তাতে। দি ভালকৈ গোটেইখিনি যাতে মিহলি হৈ যায় তেনেকৈ মই অলপ টাইম ভাজি ল'লোঁ। এয়া দেখিছে নহয়, ভাজিয়ে আছোঁ। অলপ টাইম ভাজিব লাগে, নহ'লে কলডিলৰ এটা কেঁচা ভাৱটো থাকে। তাৰপিছত দিলোঁ মই জলকীয়া, মাত্ৰ 2টা দিছোঁ দেই, 2টা দিছোঁ। দি এনেকৈ ভাজিলোঁ। ভাজি উঠাৰ পিছত তাত দিলোঁ মই পানী দিলে মানে অলপ চিকেনৰ যোনটো ফ্লেভাৰ সেইটো ভালকৈ আহে। সেই গতিকে অকণমান পানী দি উতলাই ল'লোঁ গোটেইখিনি। আপোনালোকে এনেকৈ বনাবচোন আৰু খাব, মোক জনাব, খুব ভাল লাগে। কলডিলটো মোৰ এনেও প্ৰিয় বাৰু, তাতে আৰু চিকেন। এনেকৈ উতলি অহাৰ পিছত পানীটো পূৰা শুহাই ল'লোঁ। শুহাই লৈ হৈ গ'ল মোৰ কলডিল চিকেন। গতিকে এনেকৈ নমাই ল'লোঁ। এয়া হৈ গ'ল মোৰ ভাতৰ লগত খাব পৰা একেবাৰে কলডিলীয়া চিকেন। আপোনালোকেও বনাই চাব। আজিলৈ আহিছোঁ।